তাৰ বাবে আজি ভাৰতবৰ্ষই বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। আৰু আজি ভাৰতবৰ্ষত যিসকল লোকে স্বাধীনতা লাভ কৰা ইমান দীঘলীয়া বছৰ হ'ল, এই বছৰসমূহত ভাৰতবৰ্ষৰ বিত্তীয় ব্যৱস্থাটোৰ লগত তেখেতসকলে জড়িত হোৱাৰ কোনো সুবিধাই পোৱা নাছিল। যিসকল দিন হাজিৰা কৰা মানুহ, ডেইলি ৱেজ আৰ্নাৰবিলাকে, শ্ৰমিকবিলাকে, খেতিয়কবিলাকে, কৌটি কৌটি লোক গোটেই বিত্তীয় ব্যৱস্থাটোৰ বাহিৰত অৱস্থান কৰিব লগা হৈছিল। কাৰণ ভাৰতবৰ্ষত তেনেধৰণৰ কোনো নেতা নাছিল কংগ্ৰেছৰ কাৰ্যকালত, যি নেতাই এই কথাবিলাক গভীৰভাৱে অধ্যয়ন কৰিব পাৰে, গভীৰভাৱে চিনাক্ত কৰিব পাৰে আৰু এই চিনাক্তকৰণ কৰি তেখেতসকলৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে সঠিক পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। সেই যোগ্যতা কংগ্ৰেছৰ কাৰ্যকালত নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ জনতাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ভক্তিভাৱেৰে ভাৰত মাতাৰ শ্ৰীচৰণত সমৰ্পিত হৈ তেখেতে যিটো জনসেৱা কামত নিজক সৰ্বস্ব তেখেতে প্ৰয়োগ কৰিলে আৰু তেখেতৰ সাধনা আজি তাৰিখত আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ, সিদ্ধি হৈছে। কাৰণ ইয়াৰ ফলশ্ৰুতিত ভাৰতবৰ্ষৰ প্ৰতিটো পৰ্যায়ৰ লোকে নিজৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত সুন্দৰ সুযোগ লাভ কৰিছে আৰু আগবাঢ়ি অহাৰ বাবে আত্মবিশ্বাস বুটলি পাইছে। আৰু আমি সেইসকল লোক যিসকল বিত্তীয় ব্যৱস্থাৰ পৰা বাহিৰত আছিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতসকলৰ বাবে জন ধন যোজনাৰ এই আঁচনিৰ যোগেদি ভাৰতবৰ্ষৰ ৪৭ কোটি, ১ কোটি ২ কোটি নহয়, আমি অসমত ৩ কোটি ৪০ লাখ মানুহ থাকোঁ, উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ৫ কোটি থাকোঁ। ১ কোটি ২ কোটি ১০ কোটি ২০ কোটি নহয়, ৪৭ কোটি লোক বিত্তীয় ব্যৱস্থাটোৰ পৰা বহুত দূৰত আছিল কংগ্ৰেছৰ কাৰ্যকালত, আৰু তেখেতসকলৰ কথা কংগ্ৰেছে কেতিয়াও ভবাই নাছিল। কিন্তু বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, সুযোগ্য নেতৃত্বত এই গোটেই কথাবিলাক সূক্ষ্মভাৱে অধ্যয়ন কৰি তেখেতসকলৰ বাবে জন ধন যোজনা আৰম্ভ কৰিলে। ইয়াৰ ফলশ্ৰুতিত আজি ৪৭ কোটি ভাৰতবৰ্ষৰ জনতাই আজি গোটেই বিত্তীয় ব্যৱস্থাটোৰ মাজত প্ৰৱেশ কৰিলে আৰু তেখেতসকলেও আজি ভাৰতবৰ্ষৰ বিত্তীয় অৱস্থা শক্তিশালী কৰাৰ যাত্ৰাত অন্যতম উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা নাগৰিক হিচাপে নিজৰ মৰ্যাদা বুটলিবলৈ সক্ষম হ'ল। গতিকে ইয়াৰ যোগেদি আজি ভাৰতবৰ্ষই বিশ্বৰ, যি সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈছিল ২০১৪ চনত, সেই সময়ত ভাৰতবৰ্ষৰ গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিত্তীয় ব্যৱস্থাটোৰ, অৰ্থ ব্যৱস্থাটোৰ পজিশ্যন আছিল, স্থান আছিল ১১ নম্বৰত, 11 পজিশ্যন আছিল। কিন্তু আজি মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষৰ সকলো জনগণক লগত লৈ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, এই সাৰ্বজনীন নীতিৰে সকলোকে লগত লৈ আজি শক্তিশালী যি যাত্ৰা আৰম্ভ কৰিলে, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষ পৃথিৱীৰ 5th লাৰ্জেষ্ট ইকনমি হিচাপে আজি স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল। 5th লাৰ্জেষ্ট ইকনমি। এটা সময়ত ব্ৰিটেইন আমাতকৈ আগত আছিল, UK। কিন্তু সেই UK, যি ইংৰাজে ভাৰতবৰ্ষক শাসন কৰিছিল, কিন্তু সেই ইংৰাজ আজি আমাৰ তলত অৱস্থান কৰিবলৈ বাধ্য হ'ল। মোদী ডাঙৰীয়াৰ সবল নেতৃত্বৰ বাবে এইবিলাক সম্ভৱ হৈছে আৰু এই গোটেই যাত্ৰাটোত সকলোকে লগত লৈ আগবঢ়াৰ বাবে এইটো সম্ভৱ হৈছে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত এই যিটো ৰিজনেল বিজনেছ অফিচ কাৰ্যালয় আৰম্ভ কৰা হৈছে, লক্ষ্য হৈছে যে অৰুণাচলৰ 20খন জিলা আৰু অৰুণাচলৰ 20টা ব্ৰাঞ্চ আৰু অসমৰ 20টা ব্ৰাঞ্চ, সৰ্বমুঠ 40টা ব্ৰাঞ্চত যিমান সংখ্যক আমাৰ হিতাধিকাৰী আছে, একাউণ্ট হোল্ডাৰ আছে, তেখেতসকলৰ এম্পাৱাৰ কৰাৰ বাবে আৰু ভৱিষ্যতৰ আৰু ইয়াৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে যি যাত্ৰা,
ষ্টেট বেংকে আৰম্ভ কৰিছে মই ভাবোঁ যে এই যাত্ৰা নিশ্চিতভাৱে সফল হ'ব আৰু এই বিজনেছ ৰিজনেল অফিচৰ যোগেদি বহু যুৱক যুৱতীয়ে আমাৰ মহিলা সমাজে উপাৰ্জনৰ ক্ষেত্ৰত নতুন তেখেতসকলৰ সুবিধা বুটলিবলৈ সক্ষম হ'ব। গতিকে এই সুবিধাবিলাক আপোনালোকে বুটলিব লাগিব। সেইকাৰণে মই তেখেতসকলক কৈছোঁ এই গোটেই বিষয়টোত এই কাৰ্যালয়টোৱে আমাক আগন্তুক দিনত কেনেধৰণে সহায় কৰিব পাৰে। আজি মহিলা পৰম শ্ৰদ্ধেয় আমাৰ আত্মসহায়ক গোটৰ কেইবাগৰাকী হিতাধিকাৰীয়ে আজি 5 লাখ টকাতকৈ তেখেতসকলে ঋণ পাবলৈ সক্ষম হৈছে আৰু এই পইচা আগন্তুক দিনত আপোনালোকে আৰু তেখেতসকলে ইতিমধ্যে দিয়াৰ পৰিকল্পনা আছে। এই অনুষ্ঠানটোৰ পাছতে আপোনালোকলৈ চেকবিলাক বিতৰণ কৰিব। কিন্তু ইয়াৰ যোগেদি আপোনালোকে এটি কথা মনত ৰাখিব, আমি যেতিয়া ঋণ লওঁ, লোন লওঁ, আমি সদায় মনত ৰাখিব লাগিব যে সেই ঋণটো যাতে আমি সঠিকভাৱে ঘূৰাই দিব পাৰোঁ। উই শুড অলৱেজ ট্ৰাই টু বি এ গুড ৰিপেয়াৰ। লোন লোৱাটো ডাঙৰ কথা নহয়। লোনটো নিয়ম নীতিৰ মতে আমি যদি ঘূৰাই থাকিব পাৰোঁ তেতিয়াহ'লে আমাৰ ক্ৰেডিবিলিটি, আমাৰ ছবিখন উজ্জ্বল হ'ব ষ্টেট বেংকৰ সন্মুখত। মই ভাবোঁ যে অসমৰ আত্মসহায়ক গোটবিলাকে এই ক্ষেত্ৰত ভাল ট্ৰেক ৰেকৰ্ড ডেভেলপ কৰিবলৈ সক্ষম হৈছে। মই মহিলা সমাজক বিশেষভাৱে অভিনন্দন জনাইছোঁ। মোক তেখেতসকলে দত্ত ডাঙৰীয়া আনি কৈছে যে মহিলা সমাজে লোনটো লয়, লোনটো সঠিকভাৱে তেখেতসকলে উভতাই দিয়ে আৰু আপোনালোকে এই উভতাই দিয়া সঠিকভাৱে পৰিশোধ কৰাৰ যেতিয়া আপোনালোকে একোটা ভাল আপোনালোকৰ ছবি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। তেখেতে কৈছে যে আমি 5 লাখৰ ঠাইত 10 লাখো দিম, 10 লাখৰ ঠাইত 20 লাখলৈকে আমি ভৱিষ্যতলৈ দিয়াৰ আমাৰ সন্মুখত পৰিকল্পনা আছে। অৰ্থাৎ আমি মহিলা সবলীকৰণ, মহিলা আইসকলৰ উপাৰ্জন যদি বৃদ্ধি হয় তে পৰিয়ালটো শক্তিশালী হয়। সেই পৰিয়ালটোৰ পোহপাল দিয়াৰ ক্ষেত্ৰত, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত, পৰিয়ালটোৱে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত এই উপাৰ্জনে সেই সমস্যা অতিক্ৰম কৰাৰ নিশ্চিতভাৱে এটা সুন্দৰ সুযোগ প্ৰদান কৰিব পাৰে। গতিকে সেইবাবে মহিলা সবলীকৰণৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী সিদ্ধান্ত লোৱাৰ বাবে বেটী বচাও বেটী পঢ়াও এই বাণীৰে তেখেতে আৰম্ভ কৰিছিল। আজি মহিলা আইসকলৰ বাবে যিমান শক্তিশালী আঁচনি তেখেতে ৰূপায়ণ কৰিলে সফলভাৱে, ইয়াৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য, প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন গাঁও, প্ৰতিখন চহৰৰ মহিলা আইসকল আজি উপাৰ্জনৰ ক্ষেত্ৰত বহুত শক্তিশালী হৈছে। আৰু মহিলাসকলে এইটো কথা দেখুৱাই দিছে যে আমাৰ যোগ্যতা আছে, আমাৰ দৃঢ়তা আছে, আমাৰ সংকল্প আছে, আমাৰ শক্তি আছে। গতিকে সেইকাৰণে মহিলা সমাজ নিশ্চিতভাৱে কৃতজ্ঞতাৰ পাত্ৰ। আৰু বহু যিবিলাক ভাৰত চৰকাৰৰ আঁচনি, এই আঁচনিৰ সন্দৰ্ভত ইতিমধ্যে চক্ৰৱৰ্তী ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈছে, আপোনালোকে প্ৰতিখন আঁচনি সঠিকভাৱে বুজি ল'ব লাগিব। আমাৰ যুৱ শক্তি ওলাই আহিব লাগিব, যুৱতীসকল ওলাই আহিব লাগিব। আপোনালোকৰ ব্যক্তিত্বত বহু দক্ষতা আছে, বহু যোগ্যতা আছে, কিন্তু আগন্তুক দিনত ষ্টেট বেংকে আপোনালোকক এই যোগ্যতা আৰু দক্ষতাটো বিকাশ ঘটাবৰ বাবে তেখেতসকলৰ চৰকাৰী বিভিন্ন আঁচনিৰ যোগেদি আপোনালোকক আগুৱাই নিয়াৰ তেখেতসকলৰ লক্ষ্য আছে। এই লক্ষ্য হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইউথ লেড ডেভেলপমেণ্ট, অৰ্থাৎ যুৱ শক্তিৰ যোগেদি আমি আমাৰ উন্নয়নৰ যাত্ৰা সবল কৰি তুলিম, ভাৰতবৰ্ষৰ উন্নয়নৰ যাত্ৰা সবল কৰি তুলিম। আৰু মহিলা, যুৱক যুৱতী সকলো আমি যৌথভাৱে পুৰুষ মহিলা মিলিত প্ৰচেষ্টাৰে উপাৰ্জনৰ যোগেদি আমি আত্মনিৰ্ভৰশীল হ'ম। আৰু ভাৰতবৰ্ষক মোদী ডাঙৰীয়াৰ যি লক্ষ্য 2047 যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব, সেই মুহূৰ্তত আমি ভাৰতবৰ্ষক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ ভাৰত হিচাপে আমি শক্তিশালীভাৱে আমাৰ পৰিচয় দাঙি ধৰাৰ আমি যোগ্যতা সম্পন্ন কৰি তুলিম। গতিকে সেই পৰ্যায়লৈকে আমি আগবাঢ়ি যোৱাৰ সংকল্প লৈছোঁ মোদী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে সেইকাৰণে আপোনালোকে, মই ভাবোঁ যে এই ৰিজনেল বিজনেছ অফিচটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ আপোনালোকে ইয়াৰ লগত সঘনাই যোগাযোগ ৰাখিব। তিনিচুকীয়া জিলাৰ প্ৰতিখন গাঁও, প্ৰতিখন চহৰৰ যুৱক যুৱতী, পুৰুষ মহিলা
আপোনালোকে তেখেতৰ লগত যোগাযোগ ৰাখিব আৰু মই ইতিমধ্যে তেখেতসকলক কৈছোঁ তেখেতসকলে জিলাৰ উপায়ুক্তৰ সৈতে মিলি SPDC সৈতে মিলি বিভিন্ন ধৰণৰ গাঁও সভাবিলাকত এই কথাবিলাক আলোচনা কৰিব লাগিব আৰু মহিলা আইসকলেও বিভিন্ন সভাৰ সমিতি এইবিলাক কথা আলোচনা কৰিব যে সহজে আমি এই লোনটো পোৱাৰ কি উপায় আছে ইয়াৰ পদ্ধতি কি প্ৰক্ৰিয়া কি এই কথাবিলাক যদি আপোনালোকে কাৰিকৰী দিশটো যদি বুজি লয় তেতিয়াহ'লে আপোনালোকৰ আবেদন কৰাৰ অসুবিধা নাথাকিব আৰু আপোনালোকে তেতিয়া লোনটো পোৱাৰ অসুবিধা নহ'ব আৰু লোনটো পোৱাৰ পাছত আমি সেই লোনটো কেনেধৰণে ব্যৱহাৰ কৰিম যি সৎ ব্যৱহাৰ কৰাৰ যোগেদি আমাৰ যেতিয়া উপাৰ্জন আহে আমি যদি উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হওঁ আৰু ষ্টেট বেংককো আমি পৰিশোধ কৰি পেলাই অধিক শক্তিশালী কৰি তোলোঁ গতিকে এইটো হৈছে টু ৱে ট্ৰেফিক কেৱল লোনটো লৈ আমি ঘূৰাই নিয়ে যদি মানসিকতা লওঁ তেতিয়াহ'লে কিন্তু ময়ো ফ্লপ বেংকো ফ্লপ কাৰণ বেংকটো আনৰ নহয় বেংকটো ৰাইজৰ ষ্টেট বেংক যে পাব্লিক ইনষ্টিটিউশ্যন গতিকে জনসাধাৰণে গঢ় দিয়া বেংক ভাৰত চৰকাৰৰ বেংক গতিকে এই বেংকটোৱে আজি এই বিজনেছ চেণ্টাৰটো বিজনেছ অফিচটো খুলিছে একমাত্ৰ জনসাধাৰণক শক্তিশালী কৰাৰ বাবে জনসাধাৰণৰ উপাৰ্জনৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে গতিকে মই ভাবোঁ ভোকেল ফৰ লোকেল অৰ্থাৎ আমাৰ এই তিনিচুকীয়া জিলাত যিমানখিনি যোগ্যতা সম্পন্ন পুৰুষ মহিলা যুৱক যুৱতী আছে আমি আমাৰ যোগ্যতাবিলাক কামে কাজে প্ৰতিফলন ঘটাম আৰু বিশ্বৰ মানৱ সমাজক উমান দিম যে উই আৰ কেপেবল এনাফ টু হেণ্ডেল এনি কাইণ্ড অফ চিটুৱেশ্যন উই আৰ capable enough to overcome any kind of challenges of life with ability, wisdom, knowledge, power, innovation. গতিকে সেই পৰ্যায়লৈকে আমি আমাৰ শক্তি প্ৰদান কৰাৰ একবিংশ শতিকাত আমি সংকল্পবদ্ধ হ'ব লাগিব কাৰণ পৃথিৱী এতিয়া কাৰো বাবে ৰৈ থকা নাই এই প্ৰতিযোগিতাৰ পৃথিৱীত সকলোৱে দৌৰিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ দৌৰ মানে কৰ্ম সংস্কৃতিৰ যোগেদি কঠোৰ পৰিশ্ৰম কৰি নিজৰ যোগ্যতা দক্ষতা সবলতা শক্তি প্ৰদৰ্শন কৰাৰ যাত্ৰাত পৃথিৱীৰ প্ৰায় 800 কোটি জনতাই ইতিমধ্যে এই দৌৰত ভাগ লৈছে গতিকে এই দৌৰত আমিও শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব ভাৰতীয় সমাজখনে অসমৰ সমাজখনে আমি শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব উই আৰ দ্য বেষ্ট ইন অল চেক্টৰ অফ হিউমেন এক্টিভিটিজ পজিটিভ এক্টিভিটিজ উই আৰ দ্য বেষ্ট প্ৰডাক্টিভ এক্টিভিটিজ উই আৰ দ্য বেষ্ট ক্ৰিয়েটিভ এক্টিভিটিজ উই আৰ দ্য বেষ্ট innovative activities we are the best গতিকে সেই পৰ্যায়লৈকে ভাৰত ৰাষ্ট্ৰক আগুৱাই নিয়াৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সংকল্প সেই সংকল্প ভাষাটো আমি মূল্যাংকন কৰিব লাগিব গতিকে মই ভাবোঁ যে এইখিনি কাম আমি সকলোৱে কৰিবৰ কাৰণে সক্ষম কেৱল আমাৰ দৃঢ়তা লাগে পৰিশ্ৰম লাগে আৰু শৃংখলাবদ্ধ এটা মানসিকতা লাগে গতিকে এইখিনি আমি নিশ্চিতভাৱে আমাৰ ব্যক্তিত্বত আছে ভগৱানে দিছে কেৱল আমি সংঘবদ্ধ হৈ আজি মহিলা সমাজখনে আত্মসহায়ক গোটৰ যোগেদি কেইবাটাও পৰিয়ালক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছে আৰু মই ভাবোঁ যুৱ শক্তিও তেনেধৰণে স্থিৰতা বৃদ্ধি কৰিব লাগিব দৃঢ়তা প্ৰদৰ্শন কৰিব লাগিব मैं आज इस सभा में स्टेट बैंक की सारी अधिकारी और कर्मचारी सबको मैं विशेष रूप से धन्यवाद देता हूं और इस सभा में आप लोग उपस्थित हुए हैं और आज आप लोगों ने एक महत्वपूर्ण कदम उठाई है आज तिनसुकिया में ही रीजनल बिजनेस ऑफिस स्टेट बैंक ने शुरू किया है जनता की हितों के लिए जनता की भलाई के लिए महिला सशक्तिकरण करने के लिए युवा सशक्तिकरण करने के लिए समाज को सशक्तिकरण करने के लिए देश को सशक्तिकरण करने के लिए यानी कि जब व्यक्ति शक्तिशाली होगा समाज परिवार शक्तिशाली होंगे समाज शक्तिशाली होगा प्रदेश शक्तिशाली होगा तो राष्ट्र शक्तिशाली होगा ये यात्रा में आप सबको भाग लेना है इंक्लूसिव इकोनॉमिक ग्रोथ सो आई बिलीव दिस इज द principal line we should always adopt and we should always try to get it properly practiced with our best possible commitment dedication and discipline इसी शब्दों का साथ
मैं आप सबको धन्यवाद देता हूँ আৰু আজি এইখন সভাত আপোনালোকে উপস্থিত থাকি শৃংখলাবদ্ধভাৱে সভাখন ইমান সুন্দৰভাৱে উপস্থিত থাকি যিখিনি সহযোগিতা আগবঢ়াইছে আমি ধন্যবাদ জনাইছোঁ আৰু মই পুনৰ কওঁ যে এই ডিসি আৰু আমাৰ ষ্টেট বেংক সঘনাই আমাৰ মহিলাসকলেও গাঁৱে গাঁৱে যাতে সজাগতা ইনফৰমেশ্যন এডুকেশ্যন কমিউনিকেশ্যন অৰ্থাৎ তথ্যটো আমি যোগান ধৰিব ইনফৰমেশ্যন এডুকেশ্যন তথ্যৰ ওপৰত জনসাধাৰণক শিক্ষা দিব লাগিব তাৰপিছত কমিউনিকেশ্যন যোগাযোগ তথ্য শিক্ষা যোগাযোগ ইনফৰমেশ্যন কমিউনিকেশ্যন এডুকেশ্যন কমিউনিকেশ্যন তেনেধৰণে সমাজখনক সজাগ কৰি তুলিব লাগিব আৰু এই ব্যৱস্থাটোৰ সন্দৰ্ভত সঠিক জ্ঞান দিব লাগিব সঠিক তথ্য তেখেতসকলৰ সন্মুখত ৰাখিব লাগিব তেতিয়া সমাজখন এই কথাবিলাক নিশ্চিতভাৱে বুজি উঠাত সহজ হৈ উঠিব এইখিনি কথাকে কৈ মই পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই ষ্টেট বেংক আই এম ৰিয়েলি থেংকফুল টু অল অফ ইউ Madam Datta, excuse me, Datta, are you hearing? So, whatever appeal I have made here publicly, this particular scheme, all the responsible officers present here, you must keep in your mind that this information, education, communication, and with the help of the Deputy Commissioner agencies, and all other stakeholders, there are many more stakeholders present here. And I believe this is to be enhanced to the grassroots level. Because until and unless you make the people understand about your scheme, about your objective, nothing is going to happen. Get the people involved with best possible sincerity and dedication and devotion and commitment. I believe this is how we'll have to grow in the inclusive way of proceeding. And that is why Sabka Saath, Sabka Vikas. And that famous mantra we should always keep in our mind. Agar sab saath nahi hoga, hum shaktisali nahi ban sakte. Amar ikora hadut koi goise. Tahaniti koi goise aju koka hakole. Ikora jodi sodal ekelege thake, mutukai bhangibo noare. Edal hole mutukai bhangi dibo. इसलिए सबका साथ सबका विकास यानी कि हम अगर एक साथ जुड़ गया तो हमारा शक्ति 2 गुना 3 गुना से ज़्यादा भी हो सकता है यही शक्ति देने का काम करते हैं इसलिए देश को शक्तिशाली बनाने के लिए परम आदरणीय प्रधानमंत्री जी ने सबका साथ सबका विकास ये बड़े मंत्रों के द्वारा सबको एकत्रित किया है इसलिए आज हिंदुस्तान का शक्ति दुनिया में बढ़ चुका है उनकी नेतृत्व में সেইকাৰণে আজি ভাৰতবৰ্ষৰ ইমান শক্তিশালী ৰূপত পৃথিৱীৰ বুকুত অৱস্থান কৰিছে আৰু পৃথিৱীৰ মানৱ সমাজে আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক শ্ৰদ্ধাৰে সম্বোধন কৰে আৰু প্ৰধানমন্ত্ৰীয়ে কি কথা কয় তাক লৈ অত্যন্ত আগ্ৰহেৰে অপেক্ষা কৰে দিস ইজ দ্য পাৱাৰ অফ ইণ্ডিয়া এণ্ড ইনফ্লুৱেঞ্চ ইন দ্য গ্ল'বেল ছ'চাইটি এণ্ড দিস ইজ দ্য পাৱাৰ অফ দ্য পাৰ্চনেলিটি অফ আৱাৰ বিলভেড প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজী ধন্যবাদ জয় হিন্দ